স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আসামিজ জিজ্ঞাসালৈ বন্ধুসকল আৰআৰবি ফালৰ পৰা এটা অফিচিয়েল নোটিফিকেশন আহিছে যে অহা 4 মাৰ্চত ৰেলৱেৰ গ্ৰুপ ডি ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব তো বলক বন্ধুসকল ভিডিঅটো আৰম্ভ কৰো বন্ধুসকল প্ৰথমতে আপোনালোকৰ ব্ৰাউজাৰত যাব আৰু টাইপ কৰিব www.rrbchennai.gov.in আৰু এই ওয়েবসাইটত গৈ আপোনালোকে দেখিব প্ৰথমতে CEN নং 02-2018 level 1 post as per 7 CPC অৰ্থাৎ ইয়াতে এটা ইম্পৰ্টেন্ট নোটিস দিছে নোটিসটো হৈছে the list of candidates shortlisted for PET against CEN নং 02-2018 for level 1 post shall be published on 4th March 2019 অৰ্থাৎ যিবিলাক ফিজিক্যাল এক্সাম টেষ্টৰ এগেইনষ্টত শৰ্টলিস্টেড হৈছে সেইবিলাকৰ লিষ্টখন অহা 4 মাৰ্চত 2019ত দিয়া হ'ব আৰু সকলোবোৰ ওয়েবসাইটতে এই ৰিজাল্টটো দিয়া হ'ব অৰ্থাৎ সকলোবোৰ যিবিলাকৰ ষ্টেট ওয়াইজ ওয়েবসাইট আছিল সেইবিলাকত ৰিজাল্ট বিলাক দিয়া হ'ব 4 মাৰ্চত বন্ধুসকল গটিকে যদি ভিডিঅটো ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব ধন্যবাদ